हेलो फ्रेंड्स की खबर सकलोरे केदिनमान आगते आपलोके मोर तात एटा भिडिओ पाइছিলে कलियाबৰত रत्नाकर समूह परियाल आहिছিল আৰু মোৰ চেনেলতো ৰত্নাকৰ প্ৰমোশন কৰিছিল আৰু আজি 11 অক্টোবৰ মই আহিছো তেজপুৰ ৰত্নাকৰ চাবলৈ গতিকে বলক আমি ৰত্নাকৰ চাম তো বন্ধুসকল 6টা বাজিবলৈ হৈছে মই এতিয়া তললৈ গৈ আছো ৰত্নাকৰ চাবলৈ আৰু ৰত্নাকৰ চাই কেনে পালে মইতো আপোনালোকক কমে আৰু দৰ্শকৰ পৰা জানিম ৰত্নাকৰ চাই তেওঁলোকে কেনেকুৱা পালে আৰু কি আছে মুভিখনত মই আপোনালোকক কম বাৰু এতিয়া গৈ আছো ৰত্নাকৰ চাবলৈ তো ৰত্নাকৰ চাবলৈ মই অকলে ওলোৱা নাই মোৰ লগত ওলাইছে মোৰ বন্ধু বান্ধৱীসকল আৰু মামি আৰু আছে বলক আৰু লগ পাম এতিয়া বলক আমি ৰত্নাকৰ চাম তো আহিয়ে প্ৰথমতে সিট পাইছো কে প্ৰথমৰ সিটটোৱে আহা মোৰ অলপ লেট হ'ল কিন্তু মই বৰ্তমান ছবিখন উপভোগ কৰিব আহিছো তেজপুৰ পুলিচ ৰিজাৰ্ভৰ ছবি প্ৰেক্ষাগৃহত ইয়াত কেমেৰা এলাউ নাই তথাপিও মই ছবিখন আৰম্ভ হোৱাৰ আগলৈকে অলপ কৰি আছো আৰু তাৰপিছত নকৰোঁ আপোনালোকে যদি মোবাইল আনিছে তেওঁ নকৰিব ইয়াত বুলিয়ে নহয় য'তেই চিনেমা চাবলৈ যায় তো মই দৰ্শকৰ পৰাও জানিম ছবিখন চাই কেনেকুৱা পালে গতিকে আমি আহক উপভোগ কৰোঁ ৰত্নাকৰ চালো ৰত্নাকৰ চাইটো মোৰ বহুত ভালেই লাগিল বাকি ৰত্নাকৰ চোৱা দৰ্শকসকলৰ পৰাই জানো খুৰী ৰত্নাকৰ চালে ৰত্নাকৰ চাই কেনেকুৱা পালে বহুত ভাল লাগিল কাহিনী চিত্ৰনাট্য সংলাপ সকলো ভাল বিশেষকৈ এক্টিং বিলাক বহুত ভাল বহুত কানিলো হাঁহিলো বহুত ভাল লাগিল যতীন ভৰালে সেইয়াতে ধন্যবাদ জনালো যে ইমান ভাল চিনেমা এখন আমাৰ ৰাইজলৈ উপহাৰ দিলে সেইকাৰণে যতীন ভৰা বহুত বহুত ধন্যবাদ আপোনালোকে সকলোৱে আহক আহি পেলাই ৰত্নাকৰ চাওক বহুত ভাল লাগিলে এনেকুৱা আকৌ বনাব বুলি আশা থাকিল এইফালে আছে খুৰীহঁত আপোনালোকে কেনেকুৱা পালে ৰত্নাকৰ চাই মই যদি সুধো ৰত্নাকৰ গোটেই বহুত কেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে কাৰ অভিনয় আপোনালোকে বেছি ভাল লাগিছে সৰু ছোৱালীজনী চকু পানী ওলাই গৈছে চাগে চাই বাকী বিশেষ বেছি নকওঁ আপোনালোকে আহক ৰত্নাকৰ আজি আৰম্ভ হৈছেহে আপোনালোকে চাওক তেতিয়া গম পাব আৰু ৰত্নাকৰ চালা ৰত্নাকৰ চাই কেনেকুৱা পালা আৰু পিকচাৰ চিনাৰীটো বহুত ভাল হৈছে চিনাৰী বহুত ভাল হৈছে কষ্টিউম ভাল হৈছে মানে চব ভাল লাগিছে চব ফালৰ পৰা ভাল হৈছে ক'বলৈ গ'লে গোটেইখিনি বস্তুৱে ভাল লাগিছে তো ৰত্নাকৰৰ বিষয়ে ৰাইজক কি ক'বা যে ৰাইজে এই ফিল্মখন চাই কেনে পাব নাই বহুত ভাল পাব চাব লাগে সকলো ৰাইজ আহক ৰত্নাকৰক ছাপোৰ্ট কৰক তোমালোকৰ বেছিকে কাৰ এক্টিং ভাল লাগিল আমাৰ ইয়াতো বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে মোৰতো সকলোৱে ভাল লাগিছে স্পেচিয়েলি কাৰ ভাল লাগিছে স্পেচিয়েলি মোৰ যতীনৰ ভাল লাগিছে আৰু বৰহানি বাৰু বহুত ভাল হৈছে সকলো ভাল হৈছে ক'বলৈ গ'লে আৰু টিকলিজনীটো বহুত ধুনীয়া কৰিছে সকলোৰে গতিকে আপোনালোকে সকলোৱে আহক আমাৰ পৰা কি শুনিব নিজে উপভোগ কৰক অসমীয়া ফিল্মক ছাপোৰ্ট কৰক শেষবাৰলৈ কৈছো ৰত্নাকৰ ব্লকবাষ্টাৰ হওক কাঞ্চনজংঘাৰ নিচিনা এইখনো আগুৱাই যাক তাৰে আশা কৰিলো জয় ৰত্নাকৰ জয় ৰত্নাকৰ বাই বাই ৰত্নাকৰ চালো ৰত্নাকৰ চাই সঁচাকৈ ভাল লাগিল দৰ্শকৰ পৰা জানিলোঁ তেওঁলোকে কেনে পালে যিহেতু ৰিভিউ বনাইছোঁ ভাল বেয়া সকলোখিনি ক'ব লাগিব গানটো বেয়া নালাগে কাৰণ জুবিন দাই গাইছে আৰু ডাইলগ গোটেইখিনি বস্তু সঁচাকৈ বহুত ভাল লাগিল চাউণ্ড টাউন একো প্ৰব্লেম নাই এটা কথাই কওঁ যদি এক্ট্ৰেছ অলপ নতুন নলহেঁতেন সঁচাকৈ ভাল লাগিলেহেঁতেন আৰু কাৰণ নতুন ফিল্ম এখন কাৰণ নতুন অভিনেত্ৰীয়ে যদি কৰিলেহেঁতেন এইটো কাৰণেই ভাল লাগিলেহেঁতেন যাতে নতুন ফিল্ম এখন আহিলে তেওঁলোকক ৰাইজে আদৰি লয় তো গতিকে আশা কৰোঁ সকলোৱে ৰত্নাকৰখন চাওক মই কোৱাটো কি আপোনালোকে নিজে উপভোগ কৰক আৰু যদি ভাল লাগে কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব